এটা ধুনীয়া আৰ্ট দেখাম আপোনালোকক, ধুনীয়া আৰ্ট। লখিমপুৰ বাইপাছতে আৰ্ট বাই নীলিম মহন্ত, চাই লওক। লাভাৰ্ছ পইণ্ট আৰ্ট বাই নীলিম মহন্ত। দেখিবলৈ পাইছে আপোনালোকে, ইয়াত লাভ চিম্বল আছে, মানে কিছ ভেৰি নাইচ। ইয়াৰ পিছফালেও আঁকি থোৱা আছে দেই, পিছফালে আঁকি থোৱা আছে। কি আঁকি থোৱা আছে? গেছ। এইডোখৰ কি হ'ব? এইডোখৰ জেগাডোখৰ আপোনাৰ হাতীলুং বুলি ক'ব পাৰি। হাতীলুঙৰ পিছফালৰ যিটো বাইপাছ যে সেইটো, তাতে যিখন ৰাস্তাৰ কাষত যিখন আছে ট্ৰাক, এই ট্ৰাকখন বহুত ধুনীয়াকৈ পেলালে, মামৰে ধৰা এখন ট্ৰাক। আৰু এই জেগাটোৰ নাম নীলিমে দিছে, লাভাৰ্ছ পইণ্ট মাৰিব পাৰে। এটা ধুনীয়া লাভ চিম্বল, কিছিং চিন। ইটছ এ চিম্বল অফ লাভ ইয়াৰ, বাট এ বিগ ডিল ইন ইট। আৰু এখন ট্ৰাকখন এতিয়া পিছফালেও মজাকৈ আঁকি দিছে, ছাইডত দিছে ৰং ছটিয়াই ধুনীয়া কৰি। বেয়া বস্তু আমাৰ ৰং বা তুলিকাৰে কি ধুনীয়া কৰি দিব পাৰি, তাৰে এটা জ্বলন্ত উদাহৰণ। কি ধুনীয়া আৰ্ট মহন্ত। আমি যদি ওপৰলৈ যদি উঠি যাওঁ, অলপ ওপৰলৈ যদি উঠি যাওঁ, আৰু ধুনীয়া আৰ্ট এটা দেখিম। এইটো চাওক, চিম্বল অফ লাভ। Fantastic here. And now it's time to go. Run.